হা 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 এক মিনিট ৰ'বাচোন। হেল্ল'। গুড ইভিনিং ছাৰ, মই মিষ্টাৰ মোহিতজীৰ লগত কথা পাতি আছোঁ। হয়, মই মোহিতে ক'লোঁ। আপুনি কোনে ক'লে? ছাৰ একচুৱেলি মই বেংকৰ পৰা কৈছিলোঁ এটা লোনৰ সংক্ৰান্তত। নাই নাই, মোক কোনো লোন নালাগে, ধন্যবাদ। আচ্ছা, তো মই কি কৈ আছিলোঁ? হেল্ল'। ছাৰ আপুনি মোৰ কথাটো ভালদৰে শুনা নাই। আৰে মই কৈছোঁ নে নাই মোক কোনো ধৰণৰ লোন নালাগে বুলি? বাৰে বাৰে কিয় ফোন কৰি আছা? ছাৰ মই আপোনাক লোন দিবৰ কাৰণে নহয়, আপুনি আমাৰ পৰা যিখিনি লোন লৈছিলে তাৰ পইচাটো বিচাৰিহে মই আপোনাক ফোন কৰিছোঁ। আৰে দিমাগ বেয়া হ'ল নেকি তোৰ? কি কথা ক'ব আহিছা? হয় ছাৰ, আপুনি যোৱা 1 বছৰ ধৰি লোনৰ কোনো কিস্তি মৰা নাই। আৰে মই কোনো ধৰণৰ লোনেই লোৱা নাই, মই একো কিস্তি কিয় মাৰিম? নহয় ছাৰ, লোনটো আপুনি লৈছে, পূৰা 25 লাখ টকাৰ লোন লৈছে ছাৰ। কি? 25 লাখ টকাৰ লোন? আৰে কি কথা ক'ব আহিছ? দেখাইতো সি ইমান ধনী মানুহ, কিন্তু লৈ ৰাখিছে আকৌ লোন। হয় ছাৰ। আৰে মই কিয় লোন ল'ম তোৰ পৰা? তই গম পাইছনে নাই তই কাৰ লগত কথা পাতি আছ? মোক লোনৰ কি দৰকাৰ? মই সন্মুখত বহি আছো যে একে নাটক কৰিছে। ছাৰ ইয়াত লিখা আছে আপুনি আপোনাৰ বিয়াৰ কাৰণে লোন লৈছিলে। আৰে মই বিয়াই পতা নাই, মই আকৌ বিয়াৰ কাৰণে লোন কেতিয়া ল'লোঁ ভাই? কি? তুমি বিয়া পতা? তুমিতো কৈছিলা তুমি বিয়া পতা নাই বুলি। আৰে ডাৰ্লিং, মই ছিংগুলেই হয়, বিশ্বাস কৰা। জানো এইটো কি উল্টা পুল্টা বকি আছে? আৰে ভাই মোক মাৰিবি নেকি? কি উল্টা পুল্টা কথা ক'ব আহিছ তই? ছাৰ ইয়াত এইটোও লিখা আছে যে আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণেও লোন লৈছে। আৰে মই মোৰ আৰু মোৰ ল'ৰা ছোৱালী পঢ়াৰ কাৰণেও কোনো লোন লোৱা নাই। কি? তোমাৰ ল'ৰা ছোৱালীও আছে? ঠকাবাজ কৰবাৰ, ইমানখিনিয়ে মোক ঠকা দি ৰাখিছিলা। ডাৰ্লিং এই ফাঁকি দিছে, ই মোক ফচাইছে। এফালে দিয়া ফোনটো, মই তাৰ লগত নিজে কথা পাতিম। হেল্ল'। হয় মেডাম, আপুনি কোনে ক'লে? মই মোহিতৰ আচ্ছা, ৱাইফে কৈ আছে। ভাবিজি নমস্কাৰ। ৱাইফ নহয়, গাৰ্লফ্ৰেণ্ডেহে কৈছোঁ। অহ, ছাৰ দেখোন বহুত খেলাৰী হয়, ঘৈণীয়েকো আছে গাৰ্লফ্ৰেণ্ডো আছে। তেখেতে কিহৰ কাৰণে লোন লৈছিলে? মেডাম ইয়াত লিখা আছে তেখেতৰ কেঞ্চাৰ হৈছে আৰু তেখেতৰ চিকিৎসা চলি আছে, সেইবাবে লোন লৈছে। ৱেইট এক মিনিট, তেখেতৰ অকল কেঞ্চাৰেই নহয়, ইয়াত লিখা আছে তেখেতৰ হেপাটাইটিছ, আস্থামা, হাই প্ৰেছাৰ, ডায়েবেটিছ, চুগাৰ, কেলষ্ট্ৰল, ইউৰিক এচিড, লিভাৰ প্ৰব্লেম, কিডনী প্ৰব্লেম আৰু HIV আছে। কি হ'ল ডাৰ্লিং? কি কৈ আছে সি? ঠকেবাজ, তুমি মোক ঠকা দিলা। তুমি মোক ইমান দিনে ঠকা দি আছিলা। মই আজি তোমাৰ লগত ব্ৰেকআপ কৰিলোঁ। মাম্মী। আৰে ডাৰ্লিং শুনাচোন। হেল্ল' ছাৰ, আপুনি ভালেই আছেতো? আৰে হাৰামখোৰ, তই মোৰ বেকআপ কৰি দিলি আৰু এতিয়া সুধিব আহিছে মই ভালে আছোঁ কি নাই? তই তোৰ এড্ৰেছ ক, মই তাতে গৈ তোক মাৰিমগৈ। ছাৰ এইটোতো আপোনাৰে ভুল হয়, আপুনি লোন লৈ পেলাই আপুনি কিস্তি মৰা নাই। আৰে হাৰামখোৰ, কিমান টকা লোন আছে ক, মই মাৰি দিম ক। মোহিত বৰ্মন ছাৰ, আপোনাৰ 25 লাখ টকা লোন আছে। কি ক'লি তই? আকৌ এবাৰ কচোন, কি ক'লি? আপোনাৰ 25 লাখ টকা লোন আছে, 25 লাখ। আৰে সেইটো নহয়, তাৰ আগত কি কৈছিলি? মোৰ নাম কি কৈছিলি তই? আৰে ছাৰ, আপুনি নিজৰ নামটোও পাহৰিলে নে? নিজৰ নামটোও নজনা হৈ গ'ল এতিয়া। আৰে কুকুৰৰ পোৱালি, মই যিটো সুধিছোঁ সেইটো ক, কি কৈছিলি মোৰ নাম? মোহিত বৰ্মন ছাৰ। এই চোৰৰ বাচ্ছা, মই মোহিত বৰ্মন নহয়, মোহিত বৰুৱাই কৈ আছোঁ। কি? অহ চৰি ছাৰ, মোৰ ভুল হৈ গ'ল হ'বলা। ভুল হৈ গ'ল হ'বলা, চালা হাৰামখোৰ, তোৰ কাৰণে মোৰ বেকআপ হ'ল। ধন্যবাদ ছাৰ, আমাৰ ফোনটো গ্ৰহণ কৰাৰ বাবে। আপোনাৰ দিনটো শুভ হওক। চালা চোৰৰ বাচ্ছা, মোৰ বেকআপ কৰি দিন শুভ হওক ক'ব আহিছ? ৰখ, তই তোৰ এড্ৰেছ কৰ তোৰ। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।